হাই গাইজ, আজি হৈছে 30 অক্টোবৰ মোৰ গুলুৰ বাৰ্থডে হয়। তো সেইটো কাৰণে আমি প্ৰিপেৰেশ্যন কৰি আছোঁ। তো মানে সৰু সুৰাকৈ বাৰ্থডেখন আয়োজন কৰিম বুলি ভাবিছোঁ। তো কাইকৰে খানা বনাই আছে, আমি বেলুন ডেকোৰেশ্যন কৰিছোঁ আধা আধি। তো ভাগৰ লাগিছে, অকণমান বহি লৈছোঁ। তো যিসকলে মোৰ নতুনকৈ ভিডিঅ'টো চাইছে প্লিজ ছাবস্ক্ৰাইব, শ্বেয়াৰ আৰু লাইক কমেণ্ট কৰিব। ঠিক আছে, ভিডিঅ'টো চাই থাকিব আপোনালোকে। আহি আছোঁ। হাই গাইজ, এতিয়া ভিডিঅ'টো মানে আপোনালোকক কৈছোঁৱেই নহয়, ডেকোৰেশ্যন কৰি আছোঁ, আধা আধি হৈ গৈছে। মানে ইমানেই ভাগৰ লাগি গৈছে, ৰাতিপুৱাৰ পৰা এইটো কৰিছোঁ, একদম মানে চবফালে হেৰি কৰিব লগা হৈছে, ভাগৰ লাগিছে। অকণমান ৰেষ্ট লৈ লৈছোঁ। এতিয়া চবেই আছে, এইফালে আমাৰ অনিমা বাইদেউ আছে, তাৰপিছত এইফালে ধুনু আছে, গোটেইখিনি আমি ডেকোৰেশ্যনত লাগিছোঁ। এতিয়া সেইফালৰ কাম হৈ গ'ল আমাৰ। তো এতিয়া আমি বাৰ্থডে পাৰ্টিটো হৈছে গধূলিৰ পৰাই হ'ব আমাৰ। তো এতিয়া ডেকোৰেশ্যন কৰি অলপ ভাগৰি গৈছোঁ, সেইটো কাৰণে আমি লেকচাৰ অলপ মাৰি লৈছোঁ। তাৰপিছত দেখাই আছোঁ ভিডিঅ'টো আপোনালোকক। কৰি আছে এইফালে মায়ে চাকি দি দিছে, আগবঢ়াইছে। এতিয়া প্ৰথম আৰম্ভ কৰিছে পায়সেৰে। পায়সখিনি বনাই আছে কাৰিকৰে। মানে মই বনাম বুলি ভাবিছিলোঁ, ময়ে বনাওঁ, কিন্তু আৰু ভাগৰি গৈছে এইফালে যোগাৰ দিওঁতে মেলিতে, সেইটো কাৰণে পায়সখিনি এই কাৰিকৰকে বনাব দিলোঁ। পায়সখিনি বনাইছে, তাৰপিছতে মানে পায়সৰ পৰা আৰম্ভ কৰিব। কি প্ৰথমতে পায়সখিনিয়ে লাগিবতো, এতিয়া কেনেকুৱা বনাই নাজানো আৰু। ইফালে গুলুৱে খাবলৈ কাৰণে দুপৰীয়া তাই গা চা ধুৱাই দিলোঁ, তাইক বোলো খানাখিনি খুৱাই দিওঁ। তাই কৈছে আজি মই নিজে খাম, একদম একেবাৰে নিৰামিষ ভাজি এটা বনাইছিলোঁ আৰু দাইল। তাই কল এডোখৰ লগত লৈ লৈছে, টেবুলৰ ওপৰত উঠি লৈছে, দেখিছেনে? বোলে মই বোলে নিজে খাম আজি বোলে। মই ঠিকে আছে, আজি পাপাও নাই যেতিয়া, তুমি নিজেই খোৱা। এনে নিজে খাব লৈছে, কলো খাব বোলে লগত এডোখৰ। এনেহে আৰু দেই এইবোৰ পিটিকা কৰিব। আকৌ কাৰিকৰৰ ওচৰত আকৌ আহিলোঁ, কাৰিকৰ আকৌ এইফালে চব্জি কাটি আছে। আৰম্ভ মানে কৰিয়ে দিছে আৰু বনাবলৈ। এতিয়া কি মানে কেপচিকামটো মোক কৈছে এইটো লৈ যাওক, আপোনাক লাগিব বোলে। কেপচিকামটো দেখাই দিছে কাৰিকৰজনে। ইমান এটা মোক বোলে ভিতৰত বোলে চিলি পিচ বনাব পাৰিব। এইফালে দাইল বহাই দিছে। দাইলটো বৰ বেলেগ টাইপৰ বনাই, মানে একদম মিক্স দাইল। ইয়াত মানে চব দিছে আৰু মানে মাখানা দিছে, তাৰপিছত লোভিয়া দাইল চব মানে দিছে। লোভিয়া, মাখানা, ক্ৰীম, বাটাৰ, কি যে নাই দিয়া। এইফালে মিষ্টাৰো আহি গ'ল খানা খাবলৈ। মই আজি নিৰামিষ ভাজি এটা বনাই থৈছিলোঁ। মিষ্টাৰ এইফালে কেক আনিছে। গুলুৱে কেক দেখি খাবলৈ একেবাৰে মানে কেক খুলিবলৈ উৎপাত। কেকটো চাওকচোন, খুলিবলৈ কেনেকুৱা কৰিছে উৎপাত, মানে একদম ৰক্ষা দিয়া নাই। গধূলিলৈকে মানে বাচ্ছা পতাই একদম ধৈৰ্যই নাই মানে, একদম খুলিবৰ কাৰণে। মই কৈছোঁ নুখুলিবা এতিয়া, গোটেই পিটিকি কৰি পেলাব খুলিব লাগিলে মানে। এতিয়া মই খুলিব নালাগে কৈছে, নাই মানে খোলে। এনেকুৱা চিঞৰ বাখৰ, মোৰ গিফ্ট আহি গ'ল পাপা, মোৰ। এতিয়া গ'লো ড্ৰয়িং ৰুমত। আমাৰ বেটাটো আৰু আমাৰ ওচৰৰে লুকুক মানে বেলুনখিনি সজাবলৈ দিছিলোঁ। সিহঁতে আকৌ বেলুনখিনি ফুলাই মোৰ কাৰণে সজাবলৈ থৈ দিছে। আমি আৰু ডেক'ৰেশ্যনৰ মানুহ মাতা নাই, নিজে সজাম আৰু চিম্পুলকৈ একো। সেইকাৰণে আকৌ এতিয়া দেখাইছোঁ আপোনাৰ খানা হৈ গ'ল। খানাখিনি এবাৰ দেখাই দিছোঁ। এয়া হৈছে ব্ৰইলাৰ চিকেন। এইফালে ব্ৰইলাৰ চিকেনখিনি দিছে, কালাৰ কেনেকুৱা, একদম গোন্ধটো ওচৰতে শুনাই দিলোঁহেঁতেন। আৰু এইফালে যে মটনৰ কি ধুনীয়া কালাৰ, ধুনীয়া মানে কেশৰ দি বনাইছে। মই যে শুনা নাই, এয়া হৈছে মিক্স দাইল। ইয়াত মানে চব কেশৰ দি দিছে ওপৰত, একদম হেৰি কৰি ফালে কেশৰ দি বনাইছে মিক্স দাইলখন। এয়া হৈছে পায়স, একদম ৰেডি, খাওঁ লগা পায়স। চিনি পাইছে পূজাত মোৰ লগত ঘূৰা ছোৱালীজনী, আমাৰ দাদাৰ মৰম লগা ছোৱালীজনী। আমাৰ বাৰ্থডে গাল এতিয়া উঠাম, ড্ৰেছ চব ৰেডিয়ে কৰি থৈ দিছোঁ। খানা চানা চব ৰেডি, অল টোটেল চব ৰেডি কৰি এতিয়া মই গা চা ধুই ফ্ৰেছ হৈ গ'লোঁ। এতিয়া কেক কাটিম, আলহী আহিব, খুৱাম। এক্সাইটেড, দিনটো মানে এনেকেই পাৰ হৈ যাব। ঠিক আছে, এয়া মই আপোনাক দেখাই আছোঁ বৌ। এয়া মোৰ বৌ, এজনীয়ে মোৰ বৌ আছে, এজনী মৰম লগা বৌজনী, দেখিছেনে? আৰু ষ্টাইলত কথাটো কৈ দিছোঁ আৰু বৌক দেখাইছোঁ তো, দেখাইছে পাব আকৌ। নহ'লে আমাক দেখিয়ে নাপাব। এই দেখিছেনে? এই তেনেহ'লে পোহৰত দেখিছোঁ, কিমান ধুনীয়া দেখিছে? এজনী আমাৰ বৌ দেই, মৰম লগা। এই ধুনটুনে টোপনিয়াই ওলাই আহিছে। তাই টোপনি খুব আছিলে, মানে দেৰিকৈ শুইছে। নুশুৱে মানে দেৰিকৈ শুৱাই দিছিলোঁ। টোপনিয়াই কোনোমতে ওলাই আনিছোঁ আৰু। টোপনিটো আছেই তাইৰ মানে, কিন্তু গিফ্টটো আৰু তাই মানে দেখি পেলাই, গিফ্ট তাই বহুত ভাল পায় খুলিবলৈ মানে। সেইটো কাৰণে গিফ্টটো দেখি তাই মানে অকণমান আৰু উঠিছে, কিন্তু চকুত বহুত টোপনি আছে। একদম মানে এতিয়া এক্টিভ হোৱা নাই, লাহে এক্টিভ হ'ব আৰু। যেতিয়া লগৰখিনি দেখিব, বেলুন চেলুন পূৰা দেখিব, তেতিয়া এক্টিভ হ'ব। কিন্তু এতিয়া টোপনি, এনেও ল'ৰা ছোৱালীবোৰে মানে টোপনিৰ পৰা উঠিলে অকণমান এক্টিভ হ'বলৈ মানে টাইম লাগে। সেইটো কাৰণে তাইৰো অকণমান টাইম আছে। চকুবোৰ দেখিছেনে কেনেকুৱা কৰি আছে তাই? বেয়াও লাগিছে, কিন্তু উপায়ো নাই ন, চবেই কেক কাটিব ৰখি আছে।
যিহেতু সেইটো কাৰণে এই আমাৰ লুকু হাঁহি দেখিছেনে, আমাৰ ঘৰৰ ওচৰতে থাকে তাই। এয়া জেঠাইক, ডাঙৰ জেঠাইকে বেল বাৰ্থডে সেই বেলটোত কি বুলি কয় নাজানো দেই, সেইডাল এয়া পিং মাৰি দিছে, কিন্তু সলকি যায় ন, সেইটো কাৰণে পিং এটা মাৰি দিছে জেঠাইকে। এটা অলপ ষ্টাইল কৰি দিছে। তাই মানে গিফ্টটো আৰু পাই পেলাই অলপ একদম এক্টিভ হৈছে আৰু লাহে লাহে। এতিয়া কেক কাটিবৰ কাৰণে আমি ৰখি আছোঁ আৰু কেইজনমান আহিবলৈ আছে, সেইটো কাৰণে বাকী চব ৰেডি হৈছে। বেলুন মানে দেখিছেনে, বেলুন সজাই মানে অলপ থৈছোঁ, এনেই চিম্পলকৈ সজাইছোঁ, তেনেকৈ সজোৱা নাই আৰু। ইয়াত টেবুল এখনত কেকটো কাটিম, এয়া চিম্পলকৈ সজাই দিছোঁ। লুকুৱে সজাইছে বাৰু, আমাৰ ওচৰৰ ভণ্টিজনীয়ে সজাই দিছে, ময়ো অলপ হেল্প কৰি দিছোঁ আৰু ৰিচিভ এটাই হেল্প কৰি দিছে। ইয়াতে হেৰি কৰিম, ইয়াতে কেকটো কাটিম। হাই কৈছে। এয়া চুমুলি, আমাৰ দাদাৰ ছোৱালী, দাদাৰ ল'ৰা, এনেকৈ বহি অপেক্ষাত কেক কাটিবলৈ মানে। এয়া ওচৰৰ ভাইটি এটা অকণমানি, এয়া আমাৰ মা, আমাৰ মায়ে চাহ দিছে, দুই বিয়নী একেলগে আজি চাহ দিছে। এইফালে দেখিব দেই, এয়া আমাৰ মা, দুইজনী মায়ে আজি একেলগে ধুনীয়াকৈ, এনেকৈ একেলগে থাকিলে কিমান ভাল লাগে ন। দুইগৰাকী আজি চবকে চাহ দিছে, দুইগৰাকী একেলগে বনাইছে দেই, বনাই মেলি চাহ দি আছে, দেখিছেনে। দাদা, এইফালে খুৰা আছে, চবকে চাহ দিছে, দুইগৰাকী বিয়নী একেলগে চাহ দিছে। কিমান যে ভাল লাগিছে ন, সদায় যেনে এনেকেই থাকে আৰু দেই, মিলা প্ৰীতি, আৰুনো কি লাগিছে মানুহৰ জীৱনটো, হয় নাই। সেইটো কাৰণে আৰু ধুনীয়াকৈ মাহঁতক মই আজি, মাক বাৰু কেনেকুৱা লাগিছে, আমাৰ ইয়াৰ মাক, মোৰ এইখন ঘৰ আমাৰ দাদা হয়, দাদাই চাহ খাইছে, মোৰ দাদা দেই এয়া। আজি আপোনালোকক দেখাই দিছোঁ, চাহ খাবলৈ ব্যস্ত একদম। এইফালে বৌহঁতে পূৰা এইফালে লুকাইছে, জেঠাইকে লুকাইছে, নেদেখাবি মোক, নেদেখাবি বুলি কয়। মই কিন্তু আৰু কেমেৰাত চব দেখাই দিওঁ, মোৰ কোনো লুক থাক নাই। এয়া কেক আনবক্সিং কৰিছোঁ, দেখিছেনে, তাইক মেকআপ কেক লাগে, এইকাৰণে কৈয়ে দিলোঁ আৰু, আনবক্সিং কৰিবহে পৰা নাই, এইফালে লাগি যাব বুলি। এই আনবক্সিং কৰি আছোঁ 1 2 3, ওলাব এতিয়া, ওলাইহে নাহে, ওলা আকৌ জল্দি, ওলাব, খুলিবই নোৱাৰিছোঁ নহয়। এইয়া দেখিছেনে, অকণমান ডেমেজ হ'লেই। লিপষ্টিক, কিন্তু কালাৰটো অকণমান মোৰ বেলেগ হ'ব লাগিছিলে, ব্লেক এণ্ড ৰেড হ'ব লাগিছিলে, ওপৰ হোৱাইটটো ঠিকে আছে বডি কালাৰটো, কিন্তু যোনটো মেকআপ ব্ৰাছ আছে সেইখিনি ক'বচোন, কমেণ্ট কৰিব, এইখিনি অকণমান ব্লেক এণ্ড হোৱাইট হ'লে বেছি ভাল লাগিলেহেঁতেন নেকি, তেতিয়া বেছি ভাল লাগিলেহেঁতেন। মই ভাবিছোঁ, মোৰ হেৰি কথা কৈছোঁ, মোৰ আইডিয়াত কৈছোঁ, যদি ভাল লাগিছে নাজানো আৰু, এনেই বাকী ঠিকে আছে, কিন্তু ওপৰৰ মেকআপখিনিত মানে অকণমান বেলেগ দিব লাগিছিলে। এইফালে এডোখৰ ওলায়ে গ'ল নহয়, সেইটো মই লগাই দিছোঁ আৰু, উপায় নাই। এয়া আমাৰ গুলুৰ কেক ৰেডি, এতিয়া কাটিবলৈ ডেক'ৰেশ্যন কৰোঁ, ঠিক আছে। চাওক, এয়া এতিয়া কেক ৰেডি দিবলৈ কাৰণে আমাৰ বৌয়ে হেল্প কৰি দিছে বহুতখিনি, বৌ আৰু আমাৰ খুৰী, সৰু খুৰী যোনটোৱে বহুত হেল্প কৰি দিছে, বাপৰে মোক মানে এনেকৈ হেল্পফুল মানুহ হ'লে, আৰু মোৰ বায়ে হেল্প কৰি দিছে, বৌয়েতো কেক ডেক'ৰেশ্যনৰ হেল্প কৰিছে, আৰু বায়ে চবেই হেল্প কৰিছে, এইটো নহয় যে কোনোৱে নাই কৰা বুলি, মানে সৰু খুৰী হ'লেও বহুত হেল্পফুল মানুহ হয়, বহুত হেল্প কৰি দিয়ে, এনেকুৱা মানুহ হ'লে ভাল লাগে আৰু, মানে নিজৰ বুলি ভাবে ন। এইফালে মোৰ বৌয়ে হেল্প কৰি দিছে, চকলেট উলিয়াই পেলাই ধুনীয়াকৈ হেৰি কৰি দিছে, ৰেডি, অকণমান ৰেহাই হয় আৰু ৰেডি। এতিয়া আগফালে লৈ যাম ড্ৰয়িং ৰুমত, কেনে আমি ডেক'ৰেশ্যন কৰা নাই, ডেক'ৰেশ্যন ইমান বিশেষ কৰা নাই, নহ'লেতো ডেক'ৰেশ্যন কৰিলেতো সেনেকৈয়ে কৰিলোহেঁতেন, কিন্তু আমি ড্ৰয়িং ৰুমতে এনেই দুটামান বেলুন সজাই পেলাই বোলো কেকটো কাটি দিম। ইয়াত চকলেট ৰেডি, কেক ৰেডি, এতিয়া আৰু কাটিবলৈহে বাকী দেই। এতিয়া মই কেকটো লৈ যাওঁ, কেকটো লৈ গৈ আছোঁ, আগফালে ড্ৰয়িং ৰুমত চবেই আৰু কেক কাটিবলৈ অপেক্ষা, সৰুখিনি মানে টিকলাখিনি, সেয়াই ফূৰ্তি ন, সৰু ল'ৰা ছোৱালী কেক কটা আৰু কি, বাকীতো একো ফূৰ্তি নাই, কেকটো কাটিলে ফূৰ্তি লাগে সিহঁতৰ, সেইটো কাৰণে গোটেইখিনি ৰখি আছে, তো সেইটো কাৰণে ভাল লাগে ন, সৰু ল'ৰা ছোৱালী ফূৰ্তি কিবা এটা কৰিলে যে ইমান ভাল লাগে ন, ফূৰ্তি থাকিলে, সেইটো কাৰণে কেক কাটিবলৈ ৰেডি আমি। গুলু এইফালে, এয়া আমাৰ দাদাৰ ল'ৰা কিবা এটা দি আছে বুজি নাই, এয়া জ্বলাই দিলোঁ মম। গুলু এতিয়া কেক কাটিব ৰেডি, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে ডিয়াৰ ৰ'জি।
মুখত লাগিছে। হেল্ল' গাইজ, আজি ভিডিঅ'টো এতিয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ, ৰাতিপুৱাৰ পৰাই। আজি হৈছে 31 অক্টোবৰ। তো আজিৰ পৰা এতিয়াই ষ্টাৰ্ট কৰি দিছোঁ ভিডিঅ'টো। কালি গুলুৰ বাৰ্থডে গ'ল। বাৰ্থডেৰ আৰু পিছদিনাখনতো অৱস্থা দেখিছে, ঘৰত পাতিলে কেনেকুৱা অৱস্থা হয় দেখাই আছোঁ। ৰুম ঠিক কৰি ততে পোৱা নাই। কালি বাৰ ছোৱালীজনীও থাকিলে, ধুনু। তো ধুনু আৰু মই দুইজনীয়ে লগাই ঠিক কৰি আছোঁ ৰাতিপুৱাৰ পৰা। কিন্তু এতিয়ালৈকে আমি ঠিক কৰিব পৰাই নাই মানে কৰি আছোঁ। তাত আধা কালি কৰিলোঁ, তাৰপিছত ইমান ভাগৰ লাগিলে শুই থাকিলোঁ। তো এতিয়া আকৌ ষ্টাৰ্ট দি দিছোঁ কৰিবলৈ। মানে দেখি পেলাই মানে মাথা চাথা ঘূৰাই গৈছে, একদম পৰি যা লাগিছে। কেনেকৈ এতিয়া ঠিক হ'ব, তো চাই থাকিব কেনেকৈ ঠিক কৰোঁ, ক্লিন আপ কেতিয়ালৈকে হয়। আৰু আজি তাই ঘৰলৈ যাব, এদিনে থাকিব পাৰিলে। কালি ৰাখি থৈ দিলোঁ তাইক, কিন্তু ভাচানত নথলে অলপ গুচ্ছা হৈ আছে মোৰ কাৰণে। তাৰপিছত কালি কেনে থাকিব ক'লোঁ, তো আজি যাবগৈ। আজি মই মাহীৰ কাপোৰ পিন্ধিছোঁ দেই। তাই কাপোৰ চাপোৰ অনা নাই ন, এনেকৈ আহিছে। তো মই ক'লোঁ মোৰে পিন্ধি থাকা। তাই হাফ পেণ্ট এটা পিন্ধি আছে আৰু টপ এটা পিন্ধি আছে, এৰিয়া আৰু ৰাতিটোহে। মই ৰুমটো দেখাম কেনেকুৱা অৱস্থা। অকণমান তাই এইফালে ঠিক কৰিছোঁ, ৰুম তলতো অৱস্থা নাই। এইবোৰ দেখিছেনে কেনেকুৱা অৱস্থা, এইবোৰ দেখিছে। ৰুমৰ অৱস্থা দেখিছেনে। চ' এয়া আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। বাৰ্থডে আৰু আজি 31, 30 আৰু 30 ভিডিঅ'টো। চ' সকলোৱে ছাবস্ক্ৰাইব, শ্বেয়াৰ আৰু লাইক কমেণ্ট কৰিব। ৰুমৰ অৱস্থা চাওক। আৰু আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। বাই, লাভ ইউ গাইজ। সকলোৱে শ্বেয়াৰ কৰিব।